হেল্ল' এভৰিৱান, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বিয়া কৰোঁতে বিয়া হৈ গ'ল আৰু বিয়াৰ কিছুমান ভিডিঅ' ফটো আপোনালোকৰ মাজলৈ আগবঢ়াম। সকলোৱে চাবলৈ চেষ্টা কৰিব। নতুন ভিডিঅ' আগবঢ়াই থাকিম। নতুন ঘৰখনত কি কৰোঁ কি নাই। আৰু মই এতিয়া পেক কৰি আছোঁ দৰাৰ সাজ। এই গামোচাখন দেখিছেনে? মই নিজে বোৱা গামোচা। নিজে বওঁ যেতিয়া নিজে বোৱা গামোচাখন দিবলৈ মন যায় আৰু সেইকাৰণে নিজেই ববলৈ চেষ্টা কৰিলোঁ। আৰু এইকেইজনী দেখিছেনে? কণমানি মোৰ ভতিজা আৰু ভণ্টি, তেওঁলোকেও চাই আছেহি মইনো কি কৰিছোঁ। আৰু মোৰ লগত আছে মোৰ লগৰ ছোৱালী মেকআপ আৰ্টিষ্ট গীতাশ্ৰী, তাইও অলপ সহায় কৰি আছে। আৰু ওচৰতে বৌহঁতো আছে। আৰু মোৰ দৰা সাজটো কেনেকুৱা লাগিছে পেকিং কৰিলত আপোনালোকে জনাব। যদি ভিডিঅ'বোৰ মোৰ চাই ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আৰু বহুত মৰমত পেকিং কৰিছোঁ তেওঁলৈ বুলি। কেনেকুৱা লাগিছে তাকো আপোনালোকে ক'বলৈ নাপাহৰিব। ভিডিঅ'বোৰ দিওঁতে অলপ পলম হৈছে, তাৰ বাবে দুখিত। আৰু সদায় ভিডিঅ'বোৰ দি থাকিবলৈ চেষ্টা কৰিম। আৰু এতিয়া নতুন ভিডিঅ' পাই থাকিব নতুন ঘৰৰ পৰা। আৰু এয়া মোৰ দৰা সাজ পেক কৰি হৈ গ'ল। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আকৌ নতুন এটা ভিডিঅ'ৰ সৈতে লগ পাম। আজিলৈ বাই।